হাই গাইজ, মই ভাস্কৰ। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি আমাৰ বাৰীত কি আছে চাওঁ বলক। তো গাইজ এতিয়া আমি আহিলোঁ এইবোৰ আমাৰ বাঁহগাজ চাবলৈ গাইজ। বাঁহগাজ সৰু সৰু হৈ আছে গাইজ। সেইবোৰ এতিয়া মুঠতে ডাঙৰ ডাঙৰখিনি এতিয়া ঘৰতে খোৱা হ'ল। আকৌ যোনে যোনে নিলে গাইজ এইপিনে সৰু এটা এইপিনে মুঠতে গাইজ এতিয়া দেখিছে যে সেইবোৰ গাছ মেলিছে। গাছ মেলা এইবোৰ কাটাবোৰ দেখিছে যে এইবোৰ চব গাইজ নিয়া মানে মানুহে নিয়া। তাৰপিছত আকৌ আমাৰ ঘৰতো খোৱা হ'ল। যোনে নিয়ে তাৰপিছত এইপিনে আছিলে এই কি বুলি কয় মাটি কঁঠাল। আপোনালোকৰ মাটি কঁঠাল সেইকেইজোপা বাৰু নাই ওলোৱা দেই, সেইকেইজোপা নাই হোৱা। আপোনালোকৰ মাটি কঁঠালখিনি দেখাম, চাই দিব। মাটি কঁঠালখিনি দেখাম। আৰু এইপিনে আমাৰ সেইখিনি কঠীয়া দেখিছে, এইপিনে কঠীয়া আছে মানে কঠীয়া এইপিনে শেষ সৰুখিনি মানে খেতি শেষেই হ'ব হ'ল আৰু মানে 3-2বাৰমান আছে চাগে ৰুবলৈ। এইখিনি গাইজ কাইলৈ পৰহিলে মানে ৰুব ভাবিছোঁ, ৰুম বুলি মানে ৰুব লাগিব আৰু এই পানী হৈ আছে মানে হ'বলৈ অলপ আপোনালোকক খেতিখিনি দেখাবলৈ চেষ্টা কৰিম বা গাইজ। তো গাইজ চাব এইপিনে লগা নাই, আধা আধি আমাৰ মাটি হ'ল খোৱাই হ'ল বা এইপিনে সাপ চাপ পৰিছে বা এইপিনে গাইজ নাই এইখিনি খোৱা হ'ল। এইপিনে গাইজ এইপিনে খোৱা হ'ল, চব খোৱাই হ'ল গাইজ। এইপিনে এইটো দেখিছে, সেইটো গাইজ ভাঙিলে নে চিঙা আছে জানো সেইটো গাইজ দেখিছে। সেইটো এটা ৰঙা হৈ আছে একদম, সেইটো মানে এনেকৈ ভাঙি পৰি থকা আছে। এইপিনে পৰি আছে যখন আৰু এতিয়া সেইটো খাই পেলাবই লাগিব আৰু পকিলেও ন সেইটো এতিয়া খাই পেলাবই লাগিব। এটা ছিঙিলোঁ গাইজ, এটা পালোঁ। এতিয়া সেইটো থৈ যাম বুলি ভাবিছোঁ। তো গাইজ এইপিনে আছেনে নাই বাৰু? এইপিনে গাইজ নাই, নাই সেইটোৱে আছিলে আৰু বাকীখিনি আমাক খোৱা হ'ল আৰু ছিঙি লৈ যায় ঘৰৰ মানুহখনে। এইপিনে গাইজ গোটেই হাবি জংঘলৰ নিচিনা হৈছে। এইপিনে আৰু নাই, অকল এটাই পালোঁ আৰু গাইজ। ভাগ্য ভাল আজি এটা যে পালোঁ, সেইদিনাখনতো অকল খাব পালোঁ, এটাও নাপালোঁ। এইপিনে গাইজ মাটি কঁঠালটো থৈ যাওঁ। এইপিনে তাত থৈ গৈছোঁ গাইজ মাটি কঁঠালটো, ঘৰলৈ যাওঁতে লৈ যাব লাগিব। তো গাইজ এইপিনে এতিয়া আপোনালোকক দেখাম, চাই থাকিব। গৈ আছোঁ এতিয়া, পুৱা একদম ঠাণ্ডা। এইপিনে গাইজ সেইখিনি আমাৰ বাৰীখন আৰু সেইখন। তো গাইজ এইপিনে বাঁহ চাহ আছে লাগে। এইপিনে গাইজ নুনি লাগে, এতিয়া নুনি লাগিব সময় নাহা বাৰু। এইজোপা নুনি গছ, তাৰপিছত আৰু আছে কিবা কিবি। এইপিনে আমাৰ পুখুৰী দেই, এইকেইটা পুখুৰী। এইটো এটা পুখুৰী, এবাৰ সিঁচিছিলে বা সেইটোত বেছি মাছ ওলালে। আকৌ যদি সিঁচো ভিডিঅ' পাব গাইজ এইটো। এইপিনে গাইজ গোটেই ট্ৰেইনলৈ এইপিনে যাবলৈ মোবাইল নিবলৈ অলপ ভয় আৰু গাইজ। সেইপিনে মানে ট্ৰেইন চেইন গৈ থাকে ন। এইপিনে গাইজ অলপকৈ দিওঁ দেখাই দিছোঁ আপোনালোকক। এইপিনে সৌটো গৰুকেইজন দেখিছে যে ওপৰতে গাইজ আমাৰ মাটি আছে। আৰু এইপিনে আমাৰ জানটো আছে আৰু তাতো পুখুৰী এটা দুটা আছে গাইজ। পুখুৰী সিঁচিবই লাগিব। সিঁচোৱাৰ ভিডিঅ' যদি লাগে কমেণ্ট কৰিব গাইজ, সিঁচাৰ ভিডিঅ' দিম। আপোনালোকে গাইজ ছাপৰ্টেই নকৰে গাইজ। এতিয়ালৈকে 6-7টা ভিডিঅ' এটা দিলোঁ গাইজ, এটাতো লাইক ছাবস্ক্ৰাইব কমেণ্ট একোৱেই নকৰে। চব মানে নিজে কৰি ল'ব লগা হয় আৰু বেলেগৰ মোবাইলৰ পৰা। কোনো ছাপৰ্টেই নকৰে গাইজ। এদিন গাইজ সাঁতোৰা ভিডিঅ' দিম দেই গাইজ। এতিয়া সাঁতুৰিমনো ক'ত, সেইটো পুখুৰীতে সাঁতুৰিছিলোঁ। এতিয়া দাদাও গ'লগৈ কামলৈ। এইকেইদিন পুৱা একদম স্কপিঅ'ত ফুৰিলোগৈ, য'তে ত'তে গ'লোঁ। এইপিনে ভিজিটো ঘৰলৈ গ'লগৈ। তাৰপিছত এতিয়া কি ভিডিঅ' দিম আৰু এতিয়া সেইবোৰে দি থাকিব লাগিব। তো গাইজ আকৌ দাদা আহিলে মানে ভিডিঅ' দিম। মেঘালয় চাইডে যোৱা কথা আছে, মেঘালয় যাম, মেঘালয় ভিডিঅ' দিম। তো গাইজ এতিয়া মোবাইলতে বনাব লাগিছিলে। আগতে গাইজ আইফোন আৰু চেমচাঙত বনাওঁ, এতিয়া দুইটা নাই, কামলৈ গ'ল। তাৰপিছত গাইজ মোৰ এটা পূজাৰ ওচৰত কিনিম বুলি ভাবিছোঁ iPhone 12 এটা। তো গাইজ সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পূজালৈকে আপোনালোকে। সেইটো গাইজ সেইখিনি মেটেকা। এইপিনে এই পুখুৰীবোৰ নিচা হৈ থাকে বাৰু। এতিয়া ব্লগ বনাব ধৰিছোঁ নাই, এতিয়াৰ পৰা ব্লগ দিব লাগিব পুখুৰী সিঁচা। তাৰপিছত আকৌ মানে যিমান পাৰোঁ মুঠতে ব্লগ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে খালি ছাপৰ্ট অকল দেখাব। যেনেকুৱা ব্লগ লাগে তেনেকুৱা ব্লগ পাব গাইজ, অকল ছাপৰ্ট লাগে মোক। গাইজ এইপিনে আপোনালোকক বস্তু এটা দেখাম দেই, এবাৰ লাগিছে নাই জানো। বাৰীখনকে অলপ দেখালোঁ আৰু। এইপিনে গাইজ মুগা পোহা হয় আমাৰ। এইপিনে চোম গছ আপোনালোকে দেখিছে, এইপিনে মুগা পোহা হয়।
এবাৰ মানে মুগা লৈছিলে গোটেই গাছ হেৰি মানে পৰুৱাই খাই দিলে আকৌ মুগাখিনি হেৰি বোলো এই মুগা পুহিছিলোঁ সেনেকৈ ঘৰতে পোহে যায় ভিতৰত সেইটো পুহিছিলোঁ গাছ তাত খালি হেৰি মানে পাত চাত অনা হয় নাই মানুহৰ পৰা আৰু দিয়া হয় টকা চাউল তাতো ইমান লাভ নহ'ল পোহাটো গাছ এইপিনে সৰু হৈ আছে আপোনালোকৰ জেগাখন পাৰ হৈ দেখাইছোঁ পাব এইপিনে গাছ আমাৰ সেইজোপা কমলা গছ দেই সৌ দিকে আছে সৰুকেইটা সৰুকৈ লাগি আছে আপোনালোকক জুম কৰি অলপ দেখাইছোঁ বাৰু সৰু মানে সৰু হৈ আছে কমলা গছ কেইজোপা এইপিনে আমাৰ বজাৰ হেৰি বাৰীখন তাতে কিবা কিবি শাকটো এনেকৈ লগাই নাই বা লগোৱা হোৱাই নাই শাক চাক লগাব লাগিব এতিয়া তাত মানে ৰঙালাও খেতি কৰা হ'ব এতিয়া কঠীয়াখিনি হেৰি হৈছিলে ৰঙালাও হেৰি কৰা হ'ব এইপিনে আমাৰ তামোল বাৰীখনো আপোনালোকক দেখাইছোঁ ৰ'ব তামোল বাৰীখন এইপিনে গোটেই তামোল গছে আছে তামোল বাৰীছে আছে আৰু এইপিনে আম এতিয়া লগা ছিজন গ'লেই বাৰু আম চাম থাকিলে সেইদিনা দৰ গাছ এইপিনেও গছ আছিলে দেই এইপিনে দেখাব গাছ এইটো গাছ এইটো এটা মাটি কঁঠাল দেখিলে দুটা এতিয়ালৈকে এটা ঘলনি মিঠা আৰু এটা পালোঁ বাৰু পাইছে এইপিনে মাটি কঁঠালে বিচাৰোঁ অলপ তাৰপিছত আমাৰ বাৰীৰ দৃশ্যটো দেখাই আছোঁ আপোনালোকক এইপিনে এটা সেইটো গাছ কেঁচা হৈছে আপোনালোকে দেখিব পাইছে সৰু গাছ কেঁচা হৈছে সৰু গাছ কেঁচাৰ পৰা কলি কেঁচা হৈছে সৰু হৈছে এইটো মানে গাছ তাৰপিছত আকৌ এটা সৰু মানে সেই বিলনিখন আছে নাই গোটেইখন মানে বস্তুটো দেখিব পোৱা নাযায় মানে এইপিনে গাছ এইপিনে আমাক খোৱা হয় নাই সেইপিনে এতিয়া আকৌ হেৰি কৰি কিনে ফুলটো ৰুই দিয়া হয় তো গাছ এইপিনে গোটেইখন হাবি হৈ আছে মানে যোৱা নাই বহুত দিন আকৌ সেইপিনেও গাছ মাটি কঁঠাল আছে এইপিনে গাছ সাপ চাপ আছে নহয় একো নাই এইপিনে গাছ ইমান লগা নাই বাৰু ইবাৰ পৰা লাগিব সৰু হৈ আছে এতিয়া আমাক এতিয়া আপোনালোকক এতিয়া তামোল বাৰীখন দেখাওঁ ব'লক চাই থাকক ভিডিঅ'টো এতিয়া আপোনালোকক দেখাম ৰ'ব এইপিনে গাছ আমাৰ তামোল বাৰীখন দেই তামোল বাৰীখন সেইপিনেও গাছ বাঁহে সেইপিনে পুৱা বাঁহ খেলি হেৰি গৈছে এইপিনে গাছ আমাৰ তামোল বাৰীখন দেখিছে পুৱা সুৰংগ তামোল বাৰীখন এইপিনে গাছ তামোল পুলি আপুনি সৰু তাতো একো লগা নাই বাৰু সৰু আৰু এটা দুটা ফল পোৱা যায় আৰু এইবোৰ গাছ কল চল গছ সেইপিনে নামঘৰটো গাছ আধা আধি বনোৱাই নহ'ল মানে গোটেই ভাঙা চিঙা হৈ আছে আমাৰ নামঘৰটো এইপিনে গাছ এজোপা বেলফৈ গছজোপা আছিলে গাছ সেইজোপা কাটি দিলে চাওক বেলফৈ গছজোপা আছিলে কাটি দিলে তো গাছ এইপিনে তামোল চামোল আছে আৰু তো গাছ এইপিনে কলগছ এইপিনে আছোঁ মই এইপিনে গাছ আপোনালোকক আমাৰ নামঘৰটো অলপ দেখাই দিছে দেই দেখিছে গাছ গোটেই একদম ভাঙা চিঙা হৈ আছে একদম তো গাছ এইপিনে কি এটা পৰিলে কিবা এটা পৰিলে গাছ চাব ভিডিঅ'টো নহয় তো গাছ আৰুনো কি দেখাবলগীয়া বস্তুখিনিতো দেখালোৱে গাছ এতিয়া গাছ ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু ভাল পালে গাছ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এইপিনে গাছ